পৰা এলেকাত আজি বিভিন্ন জায়গাত গৈ মানুহৰ লগত কথা পাতি তো ইয়াতে আমাৰ অঞ্চলৰ মানুহে আমন্ত্ৰণ জনাইছিলে বিভিন্ন মানে বিষয় আছে ইয়াত সমস্যা আছে সেইটো চাই গ'লে ভাল হয় হিচাপে আহিলোঁ আজি আমাৰ পবিত্ৰ মঙ্গলবাৰত বড়োসকলে বাথৌ মানে প্ৰাৰ্থনা কৰে বাথৌ চাকি জ্বলাই তাতে প্ৰেয়াৰ কৰে আৰু হিচাপে আজি চবতে আছে যিহেতু অলপ মানে আমি নামঘৰ বা বাথৌ ঘৰ য'ত য'ত ব্যৱস্থা আছে তাতেও আমি কাজ কৰি গৈছোঁ তেওঁলোকে বিচৰা অনুযায়ী যথেষ্ট সমস্যা আছে কিন্তু এই অঞ্চলত এই ক্ষেত্ৰত কিন্তু কেনেকুৱা ধৰণৰ আপুনি নিৰ্বাচন হয় কেনেকুৱা ধৰণৰ হোৱা MLA হোৱাৰ পিছতে মোৰ কামটো হ'ব এই অঞ্চলৰ সমস্যাখিনি গোটেই যিবিলাক সম্পৰ্কীয় বিভাগ আছে এই বিভাগবিলাকক মই নামাই দিম এতিয়া সেই ৰাস্তাটো দেখুৱাইছে সেইটো মই লগে লগে এতিয়া এষ্টিমেট বনাবলৈ দিওঁ এইটো কোনো ডাঙৰ কথা নহয় 4 কিলোমিটাৰ আছে সৰু সৰু ব্ৰিজ লাগে গতিকে ব্ৰিজটো হৈ গ'লে এই অঞ্চলৰ ৰাইজৰ কাৰণে বহুতখিনি মানে কি কয় সমস্যাবিলাক সমাধান হৈ যায় এতিয়া ইয়াত আমাৰ বাথৌ মন্দিৰ আছে আমাৰ ইণ্ডিজিনাছ ট্ৰাইবেল ফেড এণ্ড কালচাৰ আছে ট্ৰাইবেল ডিপাৰ্টমেণ্টৰ পইচা আছে আমাৰ আসাম দৰ্শনৰ পইচা আছে মই নাজানো আজিলৈকে কিয় নাপালে তো সেইটোৰ পৰা প্ৰথম বছৰতে মই সেইখিনিত মানে কিছুটো কৰিব পাৰিম গতিকে ৰাস্তাখিনিও কৰিব পাৰিম পানী অলৰেডি মুখ্যমন্ত্ৰীক সেইদিনা ৰিকুৱেষ্ট কৰিলোঁ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি গ'ল যে আমাৰ সেই অঞ্চলৰ পানীৰ ব্যৱস্থা কৰা হ'ব আৰু মই অলৰেডি যোৱাবাৰ মানে ওদালগুৰি ডিষ্ট্ৰিক্টত পানীৰ মই কৰি আহিছোঁ 167 কোটি টকাৰ পৰা ভূটানৰ পৰা পানী আনি 2 লাখ মানুহক পানী দিছোঁ একে প্ৰক্ৰিয়াৰে মই ইয়াৰ বিধায়ক হোৱাৰ পিছতে পাব্লিক হেল্থক নমাই দিম আৰু আমি ভূটানৰ পৰা আনি ফালে পানী ইয়াতে সবকে এভেইলেবল কৰে সাংসদ আনপিনে MCLA আৰু আনপিনে বিধানসভা নিৰ্বাচনো খেলিছে প্ৰমোদ বড়োৱে কি ক'ব না সেইটোতো নিজৰ ইচ্ছাৰ কথা মানে এইটোতো মানুহ নিজৰ কাৰোবাৰ মনৰ কথা বেলেগে কেনেকৈ বুজি পাব আপোনাৰ সমালোচনা কৰি আছে ইলেকশ্যন খেলিলে সমালোচনা কৰিব লাগে মোক যদি প্ৰশংসা কৰিতো ভোট কেনেকৈ পাব গতিকে মানুহকতো মই কোনে সেইটোতো ৰিপৰ্টাৰবিলাকহে জানিব আমাৰ মাজত কোৱা কৈ হয়তো লাভ নাই গতিকে য'ত যিটো কৈছে আজিকালি কি হৈ গ'ল যিয়ে কৈছে সি প্ৰমাণ দিব লাগে এই সমষ্টিত যথেষ্ট সংখ্যক বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে আদিবাসী আছে গৰ্খা আছে তেওঁলোকৰ মাজত আপুনি কেনেধৰণে সোমাই গৈছে নাই সবৰ লগত সোমাই গৈছে তেওঁলোকৰ সমস্যা আছে জাতিগত মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই স্পেচিয়েলি কৈ ফালে ৰাস্তা পদূলি সেইবোৰতো আমি কৰি থাকিম জাতিগত সমস্যাখিনি আপুনি শুনি লওক বুলি অলৰেডি গৰ্খা লিডাৰ ৰাজবংশী লিডাৰ আমাৰ মানে স্বৰ্ণীয়া কছাৰী লিডাৰ ঠিক তেনেকৈ ৰাভা লিডাৰ আদিবাসী লিডাৰ মানে সকলো সেইদিনা মুখ্যমন্ত্ৰীৰ লগত গুৱাহাটীত গৈ ফালে ধুনীয়া পৰিৱেশত আলোচনা কৰিলে আৰু মুখ্যমন্ত্ৰীয়ে জাতিগত বিষয়ৰ ক্ষেত্ৰত তেখেতসকলে যিখিনি প্ৰস্তাৱ দিছে তেওঁলোকৰ জাতীয় ভাষা কলা সংস্কৃতি বিকাশৰ কাৰণে কাম কৰিবলৈ কোনো MLA কোনো মন্ত্ৰী কোনো বিভাগীয় পইচা যিহেতু থুকি নাপায় আৰু জনসংখ্যা কম বুলি কোনেও মানে তাত মানে আঁচনি ল'ব নোখোজে কিন্তু জাতি হিচাপে সকলোৰ ভাষা কলা সংস্কৃতি কোনোবা 100 জনেই হওক কোনোবা 1000 জন হওক কিন্তু ভাষাই হয় চবৰে জাতিৰ ৰীতি নীতি নিজৰে হয় গতিকে আমি যেটো 100 জন মানুহৰ কাৰণে ডাঙৰ এটা আঁচনি দিছোঁ জাতিৰ নামত আমি 10 জন থকা মানুহকো একে আঁচনি আমাক লাগিব এতিয়া মুখ্যমন্ত্ৰী আপোনালোকে মোৰটো সব নুশুনে এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ নিশ্চিত ক'লে দুনিয়াত কি হয় নহয় তামোলপুৰ সমষ্টিৰ প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ সংস্কৃতি ভাষা বিভিন্নৰ কাৰণে কোটি টকীয়া প্ৰজেক্ট ইয়াত প্ৰত্যেকৰে আমাৰ তামোলপুৰ সমষ্টিত হ'ব যাৰ যাৰ মাটি আছে সেইদিনা অলৰেডি দি আহিলে সেইখিনি হৈ যাব উপাসনাস্থলীসমূহ আজি আপুনি চাইছে বা ইয়াত সেৱা লৈছে ইয়াত যিখিনি আশ্বাসটো মই এতিয়ালৈকে বহিবই পৰা নাই তেওঁলোকে তেনেকুৱা একো বিচৰা নাই সেইটো আমাৰ দায়িত্ব ৰাইজক লাগে ৰাইজে আশা কৰে প্ৰতিনিধিৰ পৰা মইতো নাজানো যে কিহৰ কাৰণে লাষ্ট 5 ইয়াৰ্ছ থাকি গ'ল কাৰণ লাষ্ট 5 ইয়াৰ্ছত 5 বছৰত ইণ্ডিজিনাছ ট্ৰাইবেল ফেড এণ্ড কালচাৰ বিভাগৰ জৰিয়তে মানে লাখ লাখ টকা দিয়া হৈছে মানে 60 কোটি টকা আমাৰ চৰকাৰে ডাইৰেক্টলি দিছে আৰু MLA সকলৰ জৰিয়তে আমাৰ দিছে কাউন্সিলৰ জৰিয়তে দিছে কিন্তু মই নাজানো 5 বছৰত একেসকলৰ মানে জাগাত নাহিল সেইকাৰণে মই কৈছোঁ প্ৰথম বছৰতে ইণ্ডিজিনাছ ট্ৰাইবেল ফেড এণ্ড কালচাৰৰ পৰা নহ'লে আসাম দৰ্শনৰ পৰা নহ'লে WPTৰ পৰা ট্ৰাইবেল জনজাতি যিহেতু যিকোনো আঁচনি এটা ইয়াত মানে ধৰ্ম যিটো মানে আমাৰ পালন কৰা স্থান সেইটো আমি কৰিব পাৰিম এটাতো ৰাস্তা খুবেই বেয়া এতিয়া ক'লে দুখ লাগিল কিন্তু সেই ৰাস্তা মই বিধায়ক হ'লে কৰিব পাৰিম গতিকে বিধায়ক হোৱাৰ লগে লগে তাত বিভাগক মই নুমাই দিম এষ্টিমেট দি প্ৰথম প্ৰায়ৰিটি এই ৰাস্তাটো আমি কৰিব পাৰিম